টিং টং আপোনালোক সকলোকে মই মোৰ ইউটিউব নলিনীজ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি হৈছে চ'ত মাহৰ 22 তাৰিখ আৰু আমাৰ বাপতীয়া শোষণ বহাগ বিহু আহি পাবৰ কাৰণে আৰু বেছি দিন নাই। আৰু আমাৰ সমলাপুৰী গাঁৱত অৰ্থাৎ 2 নম্বৰ কলাইগাঁও গাঁৱত প্ৰত্যেক বছৰে যিহেতু বিহু উদযাপন কৰা হয়, এইবাৰ 16 বছৰ হ'ব আৰু 16তম বিহু। গতিকে তাক লৈ আমাৰ আজি যি ৰচিদ বহী কাৰ্যসূচী অনুষ্ঠিত কৰা গৈছে। ইয়াতে গাঁৱৰ প্ৰায় সকলো মানুহ উপস্থিত আছে, উন্মোচকসকল আছে। গতিকে যথেষ্ট ভাল পৰিৱেশ আৰু আপোনালোকক আহক আজি গোটেই ৰচিদ বহী উন্মোচনী অনুষ্ঠানটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি অনুষ্ঠিত আজি এই দায়িত্ব দিয়াৰ কাৰণে অশেষ ধন্যবাদ। বিশেষ ভাষণ দিয়া অভ্যাসো নাই, তথাপি এই বহীটোৰ বিনিময়ত মই 2001 টকা দিম বুলি বাৰী কৰিলোঁ। মই এই বহীখন উন্মোচন 2001 টকাৰে আপোনালোকক এই 3 নম্বৰ বহীটো মই আপোনালোকৰ সন্মুখত উন্মোচন হোৱা বুলি ঘোষণা কৰিম। গতিকে যিয়ে নহওক আপোনালোকৰ এই বিহুৰ প্ৰতি সন্মান জনাই বা এইটো সমিতিখনৰ প্ৰতি সন্মান জনাই মই এই বহীখন 2001 টকাৰে উন্মোচন বন্ধু বান্ধৱীসকল, আমাৰ বিহুখনি ডাইনেমিক ইউথ ক্লাবৰ সৌজন্যত কৰা হয়। এতিয়া কিছু সময়ৰ বাবে চাহ বিৰতি দিয়া হৈছে। এইফালে ক্লাবৰ ল'ৰাসকলে সুন্দৰকৈ চাহ বিলোৱাত সহায় কৰি দিছে। গতিকে আহক। মই এই বিহু কমিটিলৈ 2001 টকা মই দিম বুলি প্ৰকাশ কৰিছোঁ। এই 7 নম্বৰ বহীখন মই উন্মোচন কৰা বুলি ঘোষণা কৰিলোঁ আৰু এই বহীখনত মই 1001 টকা দিম বুলি মই মোৰ নামত 8 নম্বৰ মোৰ নম্বৰ ভাগত 8 নম্বৰ বহীটো কৰিম। মই নকৰোঁ, পুৰাপুৰি 1001 টকা দিওঁ। শ্ৰদ্ধা বন্ধু বান্ধৱীসকল, সেই 3টা বজাত আৰম্ভ হোৱা মিটিং এতিয়া প্ৰায় আপোনালোকে 6 বাজিবৰ কাৰণে 15 মিনিট অৰ্থাৎ 5:45 হৈছে। এতিয়ালৈকে মিটিং চলি আছে। গতিকে মিটিং কিন্তু শেষ হোৱাৰ প্ৰায় উপক্ৰম হৈছে আৰু শেষ হ'ব আহি। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকক বিহুলৈকে আমন্ত্ৰণ জনালোঁ। আপোনালোকে বিহুত আহিব। আৰু এইফালে বতৰ চাওক প্ৰায় একদম গোমাল হৈ আহিছে, বৰষুণ চাগে হ'ব।